নমস্কাৰ। কবিতাত মুকুতা সৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহৃদ, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাৰ শিৰোনাম অন্ধকাৰ মন আকাশ। কবি হবিবুৰ ৰহমান, কণ্ঠ ৰঞ্জনা পাঠক। অন্ধকাৰ মন আকাশ, বহুদিন হ'ল এন্ধাৰৰ দখলত মন আকাশ। বাট এৰি দিয়া নাই কলীয়া ডাৱৰে, হৃদয় আকাশত নাই তৰাৰ মিচিকিয়া হাঁহি। হাঁহ হুমনিয়াই যেন জীৱনৰ সংগী, নীৰৱ নিশাৰ প্ৰতিটো প্ৰহৰে কৈ যায় কানে কানে, তই অসহায়, তই বিফল নায়ক, নহয় মাথো বৰ্তমানৰ, তই বিফল নায়ক ভৱিষ্যত বা অনাদিকালৰ। সূৰ্যৰ সোণালী কিৰণৰ বৰফ নপৰা হৃদয় আকাশত বছৰৰ 6টা ঋতুতেই হয় প্ৰবল বৃষ্টিপাত। আশাৰ ফুলনিত নাই ভোমোৰা, গছজোপাতো নবহে কুলি বসন্তত। তেল লুপ্ত প্ৰায় আশাৰ প্ৰদীপৰ, মন মন্দিৰৰ 4 খুঁটিও থৰক বৰক। শুকাই লেৰেলি গ'ল পূজাৰ নৈপত্য, এতিয়া দৃষ্টি নিবন্ধ সৌ দিগন্তৰ সিপাৰলৈ। এতিয়া দৃষ্টি নিবন্ধ সৌ দিগন্তৰ সিপাৰলৈ। ধন্যবাদ। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।